Hello guys, welcome back to my YouTube channel. So আপোনালোকৰ কি খবৰ আশা কৰোঁ যাতে আপোনালোক সকলোৱে ভালে আছে। So আপোনালোকলৈকে মই মাঘ বিহুৰ শুভেচ্ছা জনালো আৰু আপোনালোকে ভিডিঅ'বোৰ সমাপ্তলৈকে চাব। গাইছ আৰু এতিয়া মানে আমি নাৰিকল ৰুকি আছো নাৰিকলৰ লাড়ু বনাবৰ কাৰণে। গাইছ এই নাৰিকল ৰুকি আছো লাড়ু বনাইছে নাৰিকলৰ লাড়ু ইটো বনাইছে নাৰিকলৰ লাড়ু নাৰিকলৰ লাড়ুটো আমাৰ মায়ে বনাইছে কাহিনা আছে এতিয়া আমি যে নাৰিকলটো ৰুকি আছিলো তাৰে গুড়ো দি দিলো হাই দিছে একবার হাই দি আমার বেলা ছাগলিতে পালা বলে মেলা হাতর ইকু সো গাইস আমাৰ ফুল মুখা চাওকচোন আমি ফুলৰে পানীবোৰ দিছো সেইকাৰণে অলপ ডাঙৰ হৈছে চাওক So guys, আকাশখন কি ধুনীয়াকৈ সুন্দৰকৈ দেখা পায় আৰু এই চাওকচোন গছবোৰ চাওক এয়া মোৰ নখ পালিচবোৰ চাওক মোৰ নখ পালিচ মোৰ নখ পালিচবোৰ কেনেকুৱা লাগিছে গাইছ আপোনালোকে কৈ দিবচোন কমেণ্ট বক্সত নকপে পুলি তই বনাবি দে বাবা মই ভাত আঞ্জা বনা তাই মোৰ ৰাতি ধুনীয়াকৈ মাছৰ আঞ্জা বনাম একেই ভাত খাবি এতিয়া মই বনাম আধা নহয় ইয়াতে আধা দিলে এনেকৈ ওপৰতে কেতিয়াবা অকণমান লাগি দিম একো নুখুৱাব এতিয়া তো গাইছ এতিয়া গধূলি হৈছে চাওক
এই গাইছ এতিয়া লাইটটো লগাই দিছে কিমান ভাল পিঠা তো গাইছ মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ গাইছ তো আপোনালোক সকলোৱে যাতে বিহুৰ আৰু এবাৰ মই হেপী বিহু বুলি ক'লোঁ হেপী বিহু আৰু ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিলোঁ তো গাইছ আমি এতিয়া নেক্সট ভিডিঅ'লৈ লগ পাম তো নেক্সট ভিডিঅ'ত চাব আপোনালোকে 2 দিন আৰু 2 দিনৰ পিছত আৰু এটা ভ্লগ বনাম তো গাইছ চাব তো অ'কে বাই বাই